फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल आकाश स्टूडियो। आज कमे 15-20 दिन माने हल भिडिओ को अपलोड दिया ना माने एटा विशेष प्रब्लेমৰ কাৰণে মই ভিডিও দিব পৰা নাই কিন্তু আজি এটো পথাৰ মাজৰ পৰা ভিডিওটো আৰম্ভ কৰিছো। তো ভিডিওটো সম্পূৰ্ণৰূপে চাওক। প্ৰথমতে মই পথাৰ চাওক কি ধুনীয়া একদম মানে এতিয়া মাটি ৰুই হৈ গল পুৰা সেউজীয়া পথাৰ একদম চাওক এবাৰ। बहुत माना आज ठंडा हकरिले आगबेला बहुत रद दिसिले या बतरत आपनलोक आकाशत चाले गम पाबो डावर पूरा ठंडा नमाइ दिले एबार पथात आहिसु पूरा ठंडा ठंडा हावा এটা মাৰি আছে এইগিদিন মানে লগত তামাম গৰম আমাৰ জোৰ হ'ব আপোনালোকৰ হেফালে কেনেকা নাজানো কিন্তু মোৰ এনেও প্ৰাকৃতিক পৰিৱেশ চাই বহুত ভাল লাগে আহি থাকো মাজে মাজে সেইবুলি এটা ভিডিও বনাই দিম ৰাখা বৰষুণ হৈছিলে দিয়ে হৈছে ঠাণ্ডা নমালে আকাশত লামি ওলাইছিলে বা শ্বৰ্ট দেখুৱা আপোনালোকক দেখুৱালোঁ বাৰু নিশ্চয় আগত দেখাবলৈ আৰু শ্বৰ্ট দেখুৱাম ভিডিঅ'টো চাই থাকক। বেছি দীঘল নকৰ ভিডিঅ'টো আৰু অলপমান আছে অলপমান ভিডিঅ'টো আৰু কিবা কিবি অলপ দেখুৱাই শেষ কৰিম আৰু তো যিকণ আছে সেইকণো চাই লওক ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' আৰু দুটামান শ্বৰ্ট দেখাম।